Welcome back to my YouTube channel with মই আজি দ্বাদশ শ্ৰেণীৰ শিক্ষা বিষয়ৰ স্মৃতি আৰু বিস্মৃতি নামৰ অধ্যায়টোৰ কেইটামান চমু প্ৰশ্ন দিবলৈ ওলাইছোঁ। স্মৃতি কাক বোলে? স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ ক্ৰিয়া। স্মৃতিৰ এটা সংজ্ঞা লিখা। বিশিষ্ট মনোবিদ মেকডুগেলৰ মতে অতি সীমিত বা সংকীৰ্ণ স্মৃতি বা স্মৰণ ক্ৰিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা। শক্তিতত্ত্ববাদী মনোবিজ্ঞানীসকলে স্মৃতিক কি বুলি অভিহিত কৰিছিল? স্মৃতি এক জন্মলব্ধ শক্তি বুলি অভিহিত কৰিছিল। আধুনিক মনোবিদসকলে স্মৃতিক কি বুলি গণ্য কৰিছিল? মানসিক প্ৰক্ৰিয়া বুলি। স্মৃতিৰ প্ৰধান উপাদান কি? শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ। স্মৃতি হ'ল অভিজ্ঞতাৰ হুবহু পুনৰুজ্জীৱন ক্ৰিয়া। উক্তিটো কাৰ? মনোবিদ ষ্টাউটৰ। ভাল স্মৃতিৰ এটা লক্ষণ লিখা। দীৰ্ঘ সংৰক্ষণ। স্মৃতি এক যান্ত্ৰিক প্ৰক্ৰিয়া বুলি কোনবিধ স্মৃতিৰ পৰা ধৰিব পাৰি? মুখস্থ স্মৃতি। বিস্মৃতি কাক বোলে? স্মৃতি লাভৰ ব্যৰ্থতাই হৈছে বিস্মৃতি বা পাহৰণি। বিস্মৃতিৰ এটা সংজ্ঞা দিয়া। জন আদামছৰ মতে প্ৰকৃত শিক্ষণ হৈছে এক যুক্তিযুক্ত বিস্মৃতিকৰণ কাম বিশেষ। মনোবিশ্লেষক ফ্ৰয়েডে বিস্মৃতিক কি বুলি কৈছে? বিস্মৃতিক ভাল মানসিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে। বিস্মৃতিৰ এটা বাহ্যিক কাৰণ লিখা। মস্তিষ্কৰ আঘাত। বিস্মৃতিৰ এটা আভ্যন্তৰীণ কাৰণ লিখা। আগ্ৰহহীনতা। স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন কথাষাৰ শুদ্ধনে? শুদ্ধ। উইলিয়াম জেমছে কিহৰ দ্বাৰা স্মৃতিশক্তি বঢ়াব পাৰি বুলি বিশ্বাস কৰিছিল? অনুশীলনৰ দ্বাৰা। ধন্যবাদ। আজিলৈ এৰিছোঁ। আকৌ লগ পাম।